inside my own world of make-believe. Kids screaming in the cradles, profanities. I see the world through ice covered in ink and bleach. Cross out the ones who heard my cries and watched me weep. I love everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Hush. নতুন ভিডিওৰ লগত তো আজি আমাৰ ভিডিঅ'ত আছে 2021 ডিউক 250 PS6 মডেল। তো আজি এটো বাইকখনৰ মই ৰিভিউ দিম। তো বাইকখন হৈছে আমাৰ অমৰদাৰ ৰিসেন্টলি আজি মোটামুটি 4 দিন মান হ'ল কিনা। তো এটা বেছি দেৰি নকৰো, বাইকখনত কি আছে কি নাই ৰিভিউটো দিম আৰু মানে টেষ্ট ড্ৰাইভ ল'ম, মানে মই চলাই কেনেকুৱা পাম তো সেইটো এটা ৰিভিউটো দিম আৰু প্লাছ অমৰদাই কি ভাবি ললাক বাইকখন আৰু বৰ্তমানলৈকে কেনা কি পাই আছে চ' সেইটোৰ ওপৰতে আজি ভিডিঅ'টো তো চাই থাকক। তো বন্ধুসকল চাওক, এইটোৱে হৈছে নতুন ডিউক 250 BS6 মডেল। চাওক এটা ৱাল ক্ৰাউন দি দিছোঁ মই, চাব পাৰে লুকটো বহুত শ্বাৰ্প হয়, পূৰা একদম চকুত পৰা লুক আৰু এই চাওক এলাই এইটো প্লাষ্টিক আছে এলা গুচাই নাই, একদম নতুন হৈছে গাড়ী। তো এইবিলাক বেছি ববক নকৰি তাৰ একদম এতিয়া কি চেঞ্জ হৈছে সেইটো কথা কওঁ। তাৰ মেইন চেঞ্জ হৈছে তাৰ হেডলাইটটো, যিয়ে তাক আৰু বেছি হেভি কৰি তোলে আগৰ মডেলত চাই, যাৰ কাৰণে তাৰ লুকটো বহুত ইনক্ৰিজ হৈ গৈছে আগৰ মডেলত চাই। তো আৰু ছাছপেনশ্যনৰ কথা ক'লে WWৰ আপছাইড ডাউন ফ'ক্স আছে আৰু ছিটৰ কথা ক'লে এইটো অলপ প্ৰিমিয়াম টাইপৰ ছিট হয়, অলপ বহল হয় ছিটৰ টাইপবিলাক। তো ৰাইডাৰৰ ক্ষেত্ৰতো বহুত ভাল হ'ব, মানে লং টুৰ কৰিলেও অলপ কমফৰ্ট পাব, মানে পেইন নহয় একো। তাৰপিছত এই চাব পাৰে এয়া KTMৰ সৰু চাই এটা লগো এটা দিয়া আছে, তাৰপিছত ডিউকৰো এটা সৰু চাই লগো দি আছে, ইমান এটা চিনি নাপায় হ'লেও। আৰু বোলে টেংক কেপাচিটিৰ কথা ক'লে 13.5 লিটাৰৰ টেংক কেপাচিটি, মাইলেজটো আছপাছ 30ৰ আছপাছ দিব যদি ভালকৈ চলায়। তাৰপিছত ইঞ্জিনৰ যদি কথা কওঁ মই তেন্তে 249cc ইঞ্জিন হয়, লিকুইড কুল্ড ছিংগল চিলিণ্ডাৰ ইঞ্জিন উইথ 6 গিয়াৰ। তাৰপিছত আৰু টায়াৰৰ যদি কথা কওঁ মই তেন্তে MRFৰ ৰেডিয়েল টায়াৰ দিয়া হয় ইয়াত। তো আগতো পিছতো একে। আৰু ৰ'ব এটা কথা যে আগৰ BS3 আৰু BS4 মডেলত মানে ইয়াৰ এক্সজষ্ট পাইপডাল এইটো দেখছিনে আপোনালোকে, এইটো খালী হৈ আছে, ৰ'ব বেলেগ ছাইডৰ পৰা দেখা এইটো চাওক, এই খালী হৈ আছে এইখিনি জেগা, মানে আগৰ মডেলত এইটো খালী জেগাৰ পৰা মানে এক্সজষ্ট পাইপডাল যাৱা আছিল। কিন্তু এইবাৰ BS6ৰ মডেলত কি কৰিছে সেইটো মানে সিফালেদি নিদি পেলাই এই তলেদি আনি পেলাই ৱাইডি এনেকৈ আনি পেলাই এই ৱাইডি মানে উলিয়াই দিছে। তো মানে এইটো এটা চেঞ্জ আৰু যাৰ কাৰণে গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কমি গৈছে অলপ। তো আৰু চাব পাৰে এয়া ডিউক 250ৰ বঢ়িয়া আছে এটা বেজিং দিয়া হৈছে, লগতে ডিউক আৰু মানে গ্ৰাফিক্সটো ভাল আৰু এইবিলাক অৰেঞ্জ, এইটো মেটেলিক গ্ৰে, তাৰপিছত আৰু এইটো KTMৰ, তাৰপিছত আৰু এইটো গ্ৰেভৰিলছ দিয়া হৈছে। চাব এটা কথা কৈ আছোঁ আৰু আগৰ মডেলকেইটাত গ্ৰেভৰিলছটো কিজানি এই ইমানমানক লগি আছিল কিজানি, ইমানমান ছাইডক লগি। তাৰপিছত এতিয়া নতুন মডেলত অলপ লাম্বা কৰিছে যাতে এইটো লাইটটোত মানে একো হানি নপৰে। আৰু এতিয়া ডিউক 250ৰ ৱেইটটো অলপ গেইন হৈছে আগৰ মডেলবিলাকত চাই। তো আৰু যদি মই তাৰ ব্ৰেকিঙৰ কথা কওঁ, ব্ৰেকছবিলাকৰ কথা কওঁ তেন্তে ডুৱেল চেনেল ABS আছে, আগৰটো বাইব্ৰিৰ পৰা 320mm আৰু পিছৰটো 230mm ডিছ ব্ৰেক। এতিয়া মই আপোনালোকক ইয়াৰ এক্সজষ্ট চাউণ্ডটো দেখাই আছোঁ, ৰ'বা অলপ সেই কৰি দা, অলপ ৰেষ্ট দা। হ'ব একবাৰ দেখাই আছোঁ। তো চাবি পাতন কৰাৰ লগে লগে ফুল এটা চুৱাইপ মাৰে, এইদৰে চাব পাৰে। গিয়াৰ শিফ্ট ইণ্ডিকেটৰ, স্পীডোমিটাৰ আছে, তাৰপিছত আৰু মোডবিলাক চেঞ্জ কৰিলে বহুত কিবা দেখা পায়। চাইন্স 10 একচুৱেল, তাৰপিছত ট্ৰিপ 1 ট্ৰিপ 2 তেনা চাইড ষ্টেণ্ড ডাউন আৰু বহুত কিবা কিবি এনে ইনফৰমেশ্যন বহুত পাব। আৰু চাব পাৰে এলা অন অফ চুইচ, সেইটো চেল্ফটো, তাৰপিছত এলা ইণ্ডিকেটৰ চুইচ,
ইণ্ডিকেটৰটো দেখাই আছোঁ একবাৰ ইণ্ডিকেটৰকেইটাতো এলইডিয়ে হয় এইবিলাক তাৰপিছত একদম এইটো হৰ্ণটো এতিয়া হৰ্ণটো চাব কিমান লাউড মানে আৰু কথা নাই ট্ৰেফিক চেফিকত হ'লে বঢ়িয়াকৈ হ'ব আৰু এইটো পাছিং আৰু এই ডিউক 390ৰ লগতে ডিউক 250টো শ্লিপাৰ ক্লাছ দিছে এইবাৰ এইটো ভাল কথা চ' এইটোৱে আছিল ডিউক 250ৰ গোটেই ৰিভিউটো তো এতিয়া মই অলপ এটা টেষ্ট ড্ৰাইভ ল'ম তো মই মানে চলাই কেনেকুৱা পাম সেইটো দেখাম এতিয়া তো চাই থাকক তো বন্ধুসকল বহি ল'ল এতিয়া বাইকত তো এতিয়া যাম আৰু কেনে পাম চাম হ মানে গাড়ীখনৰ জাং কৰি থাকে না তো এতিয়া ইঞ্জিনৰ কথা কওঁ মই বহুত স্মুথ হয় ইঞ্জিনটো আগতেতো স্মুথ আছিলে কিন্তু এতিয়া আৰু বেছি স্মুথ হৈ গৈছে ডিউ টু BS6 কিন্তু মই ইয়াৰ এটা কথা ক'ম যে গিয়াৰ শ্বিফটিংটো সিমান এটা স্মুথ নহয় যেনে ধৰক য়ামাহাৰ হয় MT-15ৰ হওক বহুত স্মুথ হয় সিহঁতৰ গিয়াৰ শ্বিফটিংবিলাক কিন্তু ইয়াৰ ইমান এটা স্মুথ নহয় তাৰপিছত যদি পাৱাৰ ফিগাৰৰ কথা কওঁ তেন্তে 13 PS অফ পাৱাৰ দে 24 NMৰ টৰ্কৰ লগত আৰু যদি মই ইয়াৰ সিটিং পজিশ্যনৰ কথা কওঁ তেন্তে বহুত ভাল সিটিং পজিশ্যন হয় আপুনি এখন বাইকৰ লগত বিনা চিন্তাই লং টুৰ কৰিব পাৰিব মই ক'লোঁ মানে য'তে যাই যাব পাৰিব আপুনি একদম কথা নাই সিটিং পজিশ্যনত বহুত কমফৰ্টেবল হয় এতিয়া পিলিয়নৰ ক্ষেত্ৰত ক'ব নোৱাৰোঁ মই কিজানি বেছি দূৰ গেলি মানে অলপ বিষাবও পাৰে মানে সেইটো নকওঁ কিন্তু মানে ৰাইডাৰ ক্ষেত্ৰত বহুত ভাল তো এতিয়া মই অলপ ব্ৰেকিং টেষ্ট কৰি চাম চ' আগৰ ব্ৰেকটো দিম মই তাৰ ৰিছপন্সটো চাম কেনেকুৱা কি টাইপ তো মাৰি দিওঁ আৰু বঢ়িয়া ব্ৰেক ৰিছপন্স বহুত ভাল হৈছে বহুত মানে অলপ বাইটটো মজা হয় ব্ৰেকৰ তো আগৰ ব্ৰেকটোতো ঠিকে আছে তো এতিয়া পিছৰটো চাম কেনেকুৱা কি ৰিছপন্স ঠিকে আছে কিন্তু আগতটোৰ দৰে সিমান এটা একশ্যন নলয় মানে অলপ ডিচেণ্ট টাইপ পিছৰ ব্ৰেকটো তো কথা নাই হ'লেও আগৰটো যিহেতু ঠিকে আছে তাৰপিছত ধৰক এতিয়া যদি প্ৰাইজৰ কথা কওঁ মই তাৰ তো শ্ব'ৰুম প্ৰাইচটো আপোনাৰ 2.9 lakhs যদি আপুনি গুগলত মাৰি চাই ডিউক 250 প্ৰাইজ ইন গুৱাহাটী তেন্তে 2.27 lakhs পৰে ইয়াত মানে ঠায়ে বেলেগ হৈ দিয়কচোন সেইটো নকওঁ তাৰপিছত যদি মাইলেজৰ কথা কওঁ মই ইয়াৰ তেন্তে যদি আপুনি ভালকৈ চলায় মানে অলপ ডিচেণ্ট টাইপত চলায় তেতিয়া আছপাছ 30 হয়তো 31 ইমানমান পাই যাব পাৰে আফটাৰ ছাৰ্ভিচিং তাৰপিছত আৰু লুকছৰ কথা ক'লে তো ক'বই নালাগে কি ক'ম জয় দি যাং মানে ঘূৰি চাই মানুহবিলাকে আৰু এৰে এটা কথা ভাল যে এইটো 390 না 250 ভালকৈ ধৰবা নোৱাৰি আগৰ পৰা ৰিভিউটো দিলোঁ কি আছে কি নাই তো এতিয়া মই অমৰ দাক সুধিম যে অমৰ দা তুমি বাইকখন যি ল'লা কি ভাবি ল'লা বাইকখন ল'লোঁ মানে ষ্টাইলটো বহুত ধুনীয়া তাৰোপৰি পিক আপটো বোলে ভালেই সেইটো যোনফালে যাওঁ মানে চবেই চাই লুকটো ভাল ডিজাইন ভাল আৰু কেটিএম বুলি ক'লে সকলোৱে জানে আৰু কেনেকুৱা কেটিএম সেইটোৱে আৰু মানে পুৰা পচন্দ লাগিছে পচন্দ মানে বেলেগ আৰু তো অমৰ দাই সেইকাৰণে ল'লো মানে লুকছ ভাল কিবা ভাল পচন্দ লাগছে মেইন কথা সেইটোৱে মানে ফাৰ্ষ্টতে বেলেগ চাইছিল কিন্তু যেতিয়া ডিউক 250 খান দেখলাক মানে চব বাদ দি পেলাই এখনতে ফিদা হৈ গ'ল ফাইনেল কুৱেশ্যন অমৰ দাক তো অমৰ দা মানে বৰ্তমানক লগি তোমাৰ এক্সপিৰিয়েঞ্চটো কি এই বাইকখনৰ লগত এক্সপিৰিয়েঞ্চ মানে এইখন একদম ছুপাৰ বাইক এইখনত গ'লে মানে একদম আৰু চাউণ্ডটো ধুনীয়া সেইটো তাৰোপৰি অলপ মানে লগাই দিলে মানে কি স্পীডটো এনেকুৱা স্পীড হয় মানে চাব লগা হয় স্পীড আৰু চাউণ্ড স্পীড বা লাইটিং ৰাতিও ধুনীয়া পোহৰ ইমান পোহৰ পোৱাই নাছিলোঁ আজিলৈকে সেইখিনি মই এইখনত যে ফাৰ্ষ্ট পালোঁ আৰু আজিলৈকে পোৱা নাই সেয়ে আৰু মানে আৰু LED লাইট না আৰু পুৰা সেই আৰু LED ধুনীয়া আৰু 6টা বাল্ব আছে LED বাকি আৰু লুকছৰ কথাটো ক'বই নালাগে আৰু মজা তো বৰ্তমান সেইটোৱে তো চাব পাৰে বৰ্তমানলৈকে মানে এক্সপিৰিয়েঞ্চটো ভাল আৰু মানে কিনাৰ পৰা এতিয়ালৈকে বৰ্তমান অমৰ দাৰ এক্সপিৰিয়েঞ্চটো ভাল তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইটোৱে আছিল যদি ভিডিঅ'টো ভাল লাগিলে জানি কৰিব লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু যদি ভুল হ'ব অ'কে মই সুমৃন্ময় আৰু আপোনালোকে চাই আছে ভিলেজ ৰাইডাৰ